গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ এখন গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা আজি ধেমাজি জিলাৰ চানজাৰি নগৰৰ চিমেণ্ট চাপৰিস্থিত মঞ্চৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা হয়। গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তুলন সোণোৱালে কয়, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাংবিধানিক নীতি অনুসৰি কাৰ্যনিৰ্বাহক সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া সেয়েহে বৰ্তমানৰ সমিতিখনৰ কাৰ্যকাল উকলি যোৱাৰ হেতুকে নতুন সমিতি গঠন কৰিবলৈ পূৰ্ণাংগ অধিৱেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে বুলি বক্তব্য ৰাখি আগন্তুক অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবলৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা আৰু অধিৱেশন উপলক্ষে স্মৰণিকা প্ৰকাশৰ আলোচনা কৰাৰ উদ্দেশ্য আগত ৰাখি এই সভাৰ আয়োজন কৰা হৈছে বুলি বক্তব্য আগবঢ়ায়। সভাত UPBৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয়, পিছপৰা অনুন্নত আৰু অনুগ্ৰহৰ অঞ্চলৰ জ্বলন্ত সমস্যাসমূহৰ সমাধানৰ বাবে অৰাজনৈতিক গণতান্ত্ৰিক আৰু উমৈহতীয়া সংগঠনৰ অতি প্ৰয়োজন বুলি বক্তব্য ৰাখি ভাষা ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাতি জনগোষ্ঠীৰ উন্নয়ন বিকাশ আৰু জীৱন সম্পত্তিৰ সুৰক্ষা নিৰাপত্তা প্ৰদানৰ বাবে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ বিকল্প নাই বুলি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। আজিৰ সভাই গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ আগন্তুক ত্ৰয়োদশ বাৰ্ষিক পূৰ্ণাংগ অধিৱেশন 2023 চনৰ ডিচেম্বৰ মাহৰ শেষত অথবা 2024 চনৰ জানুৱাৰী মাহৰ প্ৰথম ভাগত অনুষ্ঠিত কৰা প্ৰস্তাৱিত অধিৱেশন 3দিনীয়াকৈ অনুষ্ঠিত কৰা আগন্তুক অধিৱেশন মাজৰবাৰী অথবা চিমেণ্ট চাপৰিত অনুষ্ঠিত কৰা সকলো জাতি জনগোষ্ঠী সংগঠনৰ নেতা কৰ্মী স্থানীয় শুভাকাংক্ষী ৰাইজৰ উপস্থিতিত ৰাজহুৱা সভা অনুষ্ঠিত কৰি অভ্যৰ্থনা সমিতিৰ উপসমিতিসমূহ গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰীক সভাপতি, চিমেণ্টমুখ গাঁও পঞ্চায়তৰ কাউন্সিলৰ সুজিত হাজঙক কাৰ্যকৰী সভাপতি, UPBৰ ধেমাজি জিলাৰ সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, MMKৰ নেতা ইন্দ্ৰজিৎ কুলি, সমাজকৰ্মী বীৰেশ নমচুদ্ৰ, ধেমাজি জিলা পৰিষদৰ প্ৰাক্তন সদস্য চানচুমা বসুমতাৰী, চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কৰক, উপসভাপতি এন.এছ.এমৰ জোনাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাঙক, সাধাৰণ সম্পাদক এন.এছ.এমৰ চিচি চিলাপথাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৃত ৰাজবংশী, ধেমাজি জিলা এপছৰ উপদেষ্টা লখেন বসুমতাৰী, এন.এছ.এমৰ চিচি চিলাপথাৰ জিলা সমিতিৰ অধ্যক্ষ প্ৰতিনাথ দাৰিকক, যুটীয়া সম্পাদক প্ৰফুল্ল পামে, কোষাধ্যক্ষ নিভাজ হাজং, গুণেশ্বৰ স্বৰ্গীয়াৰী, কাৰ্যালয় সম্পাদক বিজয় নৰ, ৰবীন বড়ো, কপিৰাম ৰাভা, প্ৰফুল্ল সোণোৱাল, প্ৰদীপ দাসক কাৰ্যকৰী সদস্য হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। আজিৰ সভাতে অধিৱেশন উপলক্ষে এখন বহুভাষিক স্মৰণিকা প্ৰকাশৰ সিদ্ধান্ত লোৱা হয়। চমকং হাইস্কুলৰ প্ৰধান শিক্ষক সৰজিৎ ৰায়চৌধুৰীক সভাপতি, চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ধনেশ্বৰ